হাই ফ্ৰেণ্ডছ, আমি এতিয়া বৰ্তমান উপস্থিত আছোঁ কেৰেলাৰ কোচিত। বৰ্তমান আমি এতিয়া সাগৰৰ পাৰত উপস্থিত আছোঁ। এতিয়া ফেৰীত উঠিবলৈ গৈ আছোঁ। বৰ্তমান আমি এতিয়া ফেৰীত উঠিলোঁ। ফেৰীত উঠি মেনকালৈ গৈ আছোঁ। এণ্ড ফাৰ্ষ্ট টাইম ফেৰীত উঠিছোঁ। উঠিবলৈ বহুত হেঁপাহো আছিল। ভাল লাগিছে, বহুত ভাল লাগিছে। এণ্ড ক'ভিড পৰিস্থিতি যিহেতু সেইকাৰণে যাত্ৰীও অলপ কম। এতিয়া মেনকালৈ গৈ আছোঁ। মেনকা পালে আপোনালোকক কি দেখাব দেখাম। এণ্ড ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ। কেনেকুৱা পালে চাই কমেণ্ট কৰিব নিশ্চয়। আমি এতিয়া ফেৰীৰ পৰা নামিলোঁ। ফেৰীৰ পৰা নামি এতিয়া পৰাকলৈ গৈ আছোঁ। সাগৰৰ পাৰ পাইছোঁ আৰু সকলোৱে মজা বে। আমি এতিয়া সাগৰৰ পৰা আছোঁহি। এই ঢৌ চক কেনেকৈ আহিছে, ঢৌ মই আকৌ এয়া পাইছি। এই চক ঢৌ কেনেকুৱা উঠি আছে এইফালে। ইয়াত এইখিনি মজা 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 গাতে বহি গ'লে। হৈ আছে
আছে। বহুত ঘূৰিলোঁ, বহুত ফুৰিলোঁ, এতিয়া ভাগৰ লাগিছে, আমি এতিয়া ৰুমলৈ গৈম। হাই ফ্ৰেণ্ডছ, বৰ্তমান আমি এতিয়া বাছত গৈ আছোঁ। বাছলৈ ৰৈ আন্ধাৰে হ'ল গৈ, এতিয়া আৰু অলপতে আছে ৰুম পামগৈ। ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। আৰু পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।